তো নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱা কেইদিনমান ধৰি অসমত যিবোৰ ঘটনা ঘটি গ'ল, সঁচাকৈ বহুত দুখ লগা ঘটনা ঘটি গ'ল। কেৱল আন্দোলন কৰিবলৈ গৈ বহুকেইজন লোক শ্বহীদ হ'ল। পোনপ্ৰথমে মই তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু গডৰ ওচৰত প্ৰে কৰিছোঁ, যাতে অসমত পুনৰাই এনেবোৰ ঘটনা কেতিয়াও নঘটে আৰু আমাৰ সোণৰ অসমখন যাতে সদায় সোণৰ অসম হৈয়ে থাকে। শাসন কৰাৰ চলেৰে যাতে সোণৰ অসমখন কোনেও শোষণ নকৰে। আৰু আমি সকলোৱে গম পাওঁ, আজি 9 দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ আছিল চৰকাৰৰ আদেশত, আৰু আজি ৰাতিপুৱা 9টা বজাত ইণ্টাৰনেট খোলা দিছে। আৰু আমি সকলোৱে আগৰ দৰে ইউটিউব, ফেচবুক, হোৱাটছআপ সকলোবোৰ কৰিব পাৰিম, ইমেইল কৰিব পাৰিম। আৰু আমি ভিডিঅ'বোৰ যিবোৰ ইউটিউবাৰ আছে সকলোৱে ইউটিউবত আজিৰ পৰা আপলোড কৰিব পাৰিব। ফেচবুকত মুঠতে সকলোবোৰ বস্তু আপোনালোকে আপলোড কৰিব পাৰিব। ফেচবুক, ইউটিউব, হোৱাটছআপ আগৰ দৰে আপোনালোকে এতিয়াৰ পৰা চলাব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু শেষত পুনৰাই মই এবাৰ ক'ব বিচাৰোঁ যে সোণৰ অসমখন যাতে আমাৰ সদায় সোণৰ অসম হৈয়ে থাকে, আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে পুনৰাই এনেবোৰ ঘটনা অসমত আৰু কেতিয়াও নঘটে। তো আজিলৈ বাই 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 বাই, নমস্কাৰ।